আজি পথাৰত আমলখি খুন্দি জুতি ললোগৈ আৰু সকলোৰে অৱস্থা বেয়া। হাই এভৰিৱান, গুড মৰ্নিং, ৱেলকাম বেক টু মাই মিনি ব্লগ। ইমান দিনে সাঁচি থোৱা 500 টকীয়া খমখমীয়া নোটটো মাক দিবলৈ পাই আজি মোৰ মন বেয়া। যেতিয়া মই পইচা 2 টকামান সাঁচি থওঁ মায়ে গম পায় আৰু বিপদবোৰ তেতিয়াই আহে। ঘৰত ৰাতিপুৱাৰ সাঁজটো মই বনাওঁ। আজি বনাইছো আলু আৰু চানাৰ জোল। অলপমান পিছবেলা টাইমত মই ভাবিলো কি আজি পথাৰত গৈ আমলখি খুন্দি খাওঁ। সেয়েহে বিপুল দাহঁতৰ ঘৰৰ পৰা এগালমান আমলখি আমি বুটলি আনিলো আৰু এইফালে দদৌহঁতৰ লাই শাক পিছবা বৰ ধুনীয়া হৈছে। মাঘৰ বিহুত চুৰ কৰিব লাগিব। তাৰ পাছত ধুনীয়াকৈ কলপাত এখন কাটি ললো আৰু আমি গোটেইখিনি গলো পথাৰলৈ বুলি। আমলখিখিনি পাৰি আনিলো আৰু ঘৰৰ পৰা আনিলো কেইটামান কেঁচা জলকীয়া আৰু লগত হাজমলা 5 পেটিমান। এইফালে মুনে খুন্দা ষ্টাৰ্ট কৰি দিলে আৰু এইফালে চাওকচোন আমাৰ ভাইটি একদম শান্তি নাই। মুনে খুন্দি খুন্দি আমনি পোৱাত ময়ো অলপ খুন্দি দিলো আৰু হাতৰ যিটো চেকা লাগিলে সেইটো গুচি বনাই নুগুচে নাজানো আৰু আমাৰ পিছে পিছে মোৰ সৈন্যখিনি পালেহি আৰু সিহঁতক এৰিনো কিবা খাব পাৰিনে আৰু ইয়াক খাবলৈ নিদিওঁ বুলি কোৱাত কেনেকে মৰম লগাইছে চাওকচোন। এইফালে আমাৰ আমলখি ৰেডি হৈ গ'ল কিন্তু বহুত বেছি জলকীয়া হোৱাত